নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ আমাৰ চেনেলত। বন্ধু বান্ধৱীসকল, IBPSৰ ফালৰ পৰা আহিছে সুখবৰ। সৰ্বমুঠ ৯,৬৪০টা বিভিন্ন বেংকৰ পদত মুকলি কৰিছে নতুনকৈ পদ। ভিডিঅ'টো চালে সকলোখিনি গম পাব। তো আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধু বান্ধৱীসকল, ইনষ্টিটিউট অফ বেংকিং পাৰ্চনেল চিলেকশ্যন চমুকৈ IBPSে বিভিন্ন বেংকৰ বাবে অফিচাৰ্ছ স্কেল 1, অফিচাৰ স্কেল 2, অফিচাৰ স্কেল 3 আৰু অফিচ এছিষ্টেণ্ট পদৰ বাবে আবেদন বিচাৰিছে। বন্ধু বান্ধৱীসকল, পদসমূহৰ ডিটেইলছ চাব গ'লে এনেধৰণৰ। 1 নম্বৰত আছে অফিচ এছিষ্টেণ্ট মাল্টিপাৰ্পজ। টোটেল পষ্ট আছে 4,624টা। এডুকেশ্যন বিচাৰিছে আপোনাৰ BA যিকোনো ষ্ট্ৰীমৰ পৰা, আৰ্টছ, ছায়েন্স, কমাৰ্চ। 2 নম্বৰত আছে অফিচ স্কেল 1 এছিষ্টেণ্ট মেনেজাৰ। টোটেল পষ্ট আছে 3,800। এডুকেশ্যন বিচাৰিছে আপোনাৰ BA যিকোনো ষ্ট্ৰীমৰ পৰা, আৰ্টছ, ছায়েন্স, কমাৰ্চ। 3 নম্বৰত আছে অফিচিয়েল স্কেল 2 জেনেৰেল বেংকিং মেনেজাৰ। টোটেল পষ্ট আছে 838টা। এডুকেশ্যন বিচাৰিছে আপোনাৰ BA যিকোনো ষ্ট্ৰীমৰ পৰা 50%। 2 years এক্সপিৰিয়েঞ্চ লাগিব আপোনাৰ অফিচাৰ বেংকিং অফিচাৰ ফাইনেন্সিয়েল ইনষ্টিটিউশ্যন। তাৰপিছত 4 নম্বৰত আছে আপোনাৰ অফিচাৰ স্কেল 2 ইনফৰমেশ্যন টেকন'লজি। টোটেল পষ্ট আছে আপোনাৰ 59। এডুকেশ্যন বিচাৰিছে আপোনাৰ ডিগ্ৰী ফ্ৰম এ ৰিকগনাইজড ইউনিভাৰ্চিটি ইন ইলেক্ট্ৰনিক্স, কমিউনিকেশ্যন, কম্পিউটাৰ চায়েন্স, ইনফৰমেশ্যন টেকন'লজি or its equivalent with the minimum 50% marks. 1 year এক্সপিৰিয়েঞ্চ বিচাৰিছে আপোনাৰ ৰিলিভেণ্ট ফিল্ডৰ পৰা। তাৰপিছত 5 নম্বৰত আছে অফিচাৰ স্কেল 2 চাৰ্টাৰ্ড একাউণ্টেণ্ট। টোটেল পষ্ট আছে 26টা। এডুকেশ্যন বিচাৰিছে আপোনাৰ চাৰ্টিফাইড এছ'চিয়েট ফ্ৰম ইনষ্টিটিউট অফ চাৰ্টাৰ্ড এছ'চিয়েটছ অফ ইণ্ডিয়া। 1 year এক্সপিৰিয়েঞ্চ লাগিব চাৰ্টাৰ্ড একাউণ্টেণ্টৰ পৰা। তাৰপিছত 6 নম্বৰত আছে আপোনাৰ অফিচিয়েল স্কেল 2 ল অফিচাৰ। টোটেল পষ্ট আছে 26টা। এডুকেশ্যন বিচাৰিছে আপোনাৰ ডিগ্ৰী যিকোনো ইউনিভাৰ্চিটিৰ পৰা ল আৰু মিনিমাম 50% মাৰ্কছ লাগিব। তাৰপিছত 2 years এক্সপিৰিয়েঞ্চ এডভকেটত লাগিব। তাৰপিছত ৱৰ্ক এক্সপিৰিয়েঞ্চ লাগিব আপোনাৰ ল অফিচাৰ ইন বেংক ফাইনেন্সিয়েল ইনষ্টিটিউশ্যন। তাৰপিছত লেছ দেন 2 years। 7 নম্বৰত আছে অফিচিয়েল স্কেল 2 ট্ৰেজাৰী মেনেজাৰ। টোটেল পষ্ট আছে আপোনাৰ 3টা। এডুকেশ্যন বিচাৰিছে আপোনাৰ চাৰ্টাৰ্ড একাউণ্টেণ্টৰ MBA ইন ফাইনেন্স ফ্ৰম ৰিকগনাইজড ইউনিভাৰ্চিটি ইনষ্টিটিউশ্যনছ। তাৰপিছত 8 নম্বৰত আছে আপোনাৰ অফিচাৰ স্কেল 2 মাৰ্কেটিং অফিচাৰ। টোটেল পষ্ট আছে 8টা। এডুকেশ্যন কোৱালিফিকেশ্যন বিচাৰিছে আপোনাৰ MBA ইন মাৰ্কেটিং ফ্ৰম এ ৰিকগনাইজড ইউনিভাৰ্চিটি। 1 year এক্সপিৰিয়েঞ্চ বিচাৰিছে ৰিলিভেণ্ট ফিল্ডৰ পৰা। তাৰপিছত 9 নম্বৰত আছে অফিচাৰ স্কেল 2 এগ্ৰিকালচাৰ অফিচাৰ। টোটেল পষ্ট আছে 100টা। এডুকেশ্যন বিচাৰিছে আপোনাৰ বেচেলৰ ডিগ্ৰী ইন এগ্ৰিকালচাৰ, হৰ্টিকালচাৰ, ডেইৰী, এনিমেল হাজবেণ্ডাৰী, ফৰেষ্টাৰী, তাৰপিছত ভেটেনাৰী চায়েন্স, এগ্ৰিকালচাৰ ইঞ্জিনিয়াৰিং, পিস্কিকালচাৰ ফ্ৰম এ ৰিকগনাইজড ইউনিভাৰ্চিটি অৰ ইটছ ইকুইভেলেণ্ট উইথ দ্য মিনিমাম 50% মাৰ্কছ। 2 years এক্সপিৰিয়েঞ্চ বিচাৰিছে ৰিলিভেণ্ট ফিল্ডৰ পৰা। তাৰপিছত 10 নম্বৰত আছে আপোনাৰ অফিচাৰ স্কেল 3 ছিনিয়ৰ মেনেজাৰ। টোটেল পষ্ট আছে 156টা। এডুকেশ্যন কোৱালিফিকেশ্যন বিচাৰিছে আপোনাৰ বেচেলাৰ ডিগ্ৰী ইন এনি ডিচিপ্লিন ফ্ৰম এ ৰিকগনাইজড ইউনিভাৰ্চিটি, 50% এগ্ৰিগেট হ'ব লাগিব। মিনিমাম 5 years এক্সপিৰিয়েঞ্চ বিচাৰিছে অফিচাৰ ইন বেংক অৰ ফাইনেন্সিয়েল ইনষ্টিটিউশ্যনৰ পৰা। বন্ধুসকল, এজ লিমিট চাব গ'লে অফিচাৰ স্কেল 3 ইয়াত লাগিব আপোনাৰ 21ৰ পৰা 40 বছৰৰ ভিতৰত। তাৰপিছত অফিচাৰ স্কেল 2 লাগিব আপোনাৰ 21 বছৰৰ পৰা 32 বছৰৰ ভিতৰত। তাৰপিছত অফিচাৰ স্কেল 1 এছিষ্টেণ্ট মেনেজাৰ ইয়াত লাগিব আপোনাৰ 18ৰ পৰা 30 বছৰ। তাৰপিছত অফিচ এছিষ্টেণ্ট মাল্টিপাৰ্পজ ইয়াত আপুনি 18ৰ পৰা 28 বছৰৰ ভিতৰত হ'লে এপ্লাই কৰিব পাৰিব। তাৰপিছত এপ্লিকেশ্যন ফিজ দিয়া আছে আপোনাৰ SC ST PWDৰ কাৰণে 175 আৰু আদাৰ্ছৰ কাৰণে 850। বন্ধুসকল, এপ্লাই কৰিব লাগিব আপোনাক অনলাইন। আপুনি IBPSৰ যিটো অনলাইন অফিচিয়েল ৱেবছাইট হয়, যিটো
ibps.in তাত গৈ আপুনি বন্ধু বান্ধৱীসকল ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব আৰু চাকৰিৰ খবৰ পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ। বেলেগ এটা ভিডিঅ'ত আকৌ লগ পাম। জয় আই অসম। বন্ধু বান্ধৱী